हेलो एभ्रिवान स्वागतम जनाइछु মই নীতি আপোনালোক সকলোকে মোৰ চেনেলৰ অন্যটি নতুন ভিডিঅ' লৈ আজি মানে একদম পুৰা ৰ'দত এয়া বেক চেক লৈ আহি আছো আপোনালোকক দেখাম কলৈ যাম কি কৰিমগে আপোনালোকে চাই থাকিব ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ আৰু মোৰ লগত আহি আছে এইফালে এইজনী আৰু আগত গৈ আছে এইফালে গৈ আছে হাইটো ষ্টেচনলৈকে আমি গৈ আছোঁ সকলোবোৰ এইফালে হাইজনে একদম ট্ৰলি পিঠিতে পেলাই লৈ গৈ আছে শ্ৰীপানী ষ্টেচনৰ পৰা আমাৰ ৰেলৰ যাত্ৰা আৰম্ভ হ'ব আপোনালোকে চাই থাকিব কলৈ গৈ আছোঁ গম পাব আপোনালোকে পিছত স্নান করো ভকত ভগবন্তৰ পদ ধুলালো স্নান করো
92 বাৰ্ষিক অধিৱেশন কাইলৈ পবিত্ৰ 92 সংখ্যক লাইকতা বৰ্তমান যি চিমেণ্ট চাপৰি বৰ নামঘৰ আমি ইয়াতে আছোঁ। ইয়াতে সেৱক সেৱিকা লোকালয়ন্য হৈ পৰিছে, নামৰ ধ্বনিৰে ইয়াত উজ্বলিত উঠিছে। প্ৰতিজন সেৱক সেৱিকাই কাইলৈ মাৰ বান্ধি থিয় হৈ ওলাই আহিছে। এই মুহূৰ্তত এজন সেৱক আছে। আপোনাৰ জানিব বিচাৰিছোঁ কাইলৈ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক পবিত্ৰ লাইকতাৰ স্থাপন, এই পবিত্ৰ লাইকতাৰ পবিত্ৰ মুহূৰ্তত আপোনাৰ পৰা কৃষ্ণ সদৌতিকে আমাৰ ভক্তিমূলক সেৱা নিবেদন কৰিছোঁ। অহা কাইলৈ পথাৰত যি 92 সংখ্যক স্থাপনৰ কাৰ্যসূচী আছে, এই কাৰ্যসূচীলৈ সমস্ত জনকে আমি নিবেদন কৰিছোঁ, সমস্ত জনকে আমি ভক্তিমূলক সেৱা নিবেদন কৰিছোঁ। আজি চেৰেং পথাৰৰ গছ লতা তৰু তৃণ সকলোৱে বাট চাই আছে। লক্ষ লক্ষ ভকতৰ সমাগম তেখেতৰ পদৰ দোলাৰে জীপাল হৈ উঠিব এই চেৰেং পথাৰ। আমি সকলোকে এই লাইকতা স্থাপন কাৰ্যসূচীলৈ সকলোকে বিনম্ৰভাৱে আমি আমন্ত্ৰণ জনাইছোঁ। সকলো এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ লোকে আহি যাতে লাইকতা স্থাপন কাৰ্যসূচীত সহযোগ কৰে আৰু এখন সৰ্বাত্মক সুন্দৰ এখন অধিৱেশন হোৱাত যাতে সকলোৱে সহযোগিতা কৰে, তাৰে আমি কামনা কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ 92 স্থাপন মুহূৰ্তত চিমেণ্ট প্ৰতিজন সেৱক শিবিকা ওলাই আহিছে। সেৱক আছে তেখেতৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানৱ পুত্ৰ সেৱা বাহিনী আপুনি কেনেকুৱা ধৰণে জাগৰণ সভা সেৱক শিবিকাক লৈ যি আজি লোকেল নামৰ ধ্বনি উঠিছে, এই মুহূৰ্তত আপোনাৰ অনুভৱ প্ৰযুক্ত কৰা সভাৰ সভাপতি অভিজ্ঞতা সেৱাৰ মানৱ কল্যাণ প্ৰমুখ্যে গতিকে আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানৱ পুত্ৰ হিচাপে সেৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা শাখাত বিভিন্ন জিলা শাখাৰ পৰা হোৱা 92 সভাৰ অহা কালিলৈ বাস্তৱস্থ হ'ব লগা পবিত্ৰ লাইকতাই অনুষ্ঠান ভাগত আয়োজনস্থ আজি চিমেণ্ট চাপৰি আঞ্চলিক লগতে বিভিন্ন শেৱতী জিলা সেৱিকা জোনাই জিলা শাখাৰ একত্ৰিত কৰিবলৈ পাঁচোখন আঞ্চলিক শাখাৰ অহা কালি অতি শ্ৰদ্ধাৰ অতি কলমৰ নিজকে যত্ন সেৱক সেৱিকা বা মই সমস্ত সভাৰ ওচৰত বিভিন্ন প্ৰান্তৰ পৰা আহিবলৈ বা জৰিয়তে আমি সকলে নিজকে নিউজ ভক্তি ভাষা নিবেদন কৰিছোঁ। সভাপতি দাসদাৰৰ নিৰ্দেশক্ৰমে আমি আপোনাৰ সময়ৰ আগত অহা কালিলৈ ভাষাৰ বক্তব্য ৰাখিবৰ বাবে আমি আগবাঢ়িছোঁ। নিজকে নিয়োজিত কৰি মুখত সেৱাত বৰ্তি থকাৰ মানসেৰে তেখেতসকল ওলাই বক্তব্য ৰাখিবলৈ আগবাঢ়িছে আমাৰ অজানিতে অনিষ্ট সত্ত্বে অনেকখিনি অপৰাধ